নমস্কাৰ। আমাৰ জীৱনৰ এটাই মাত্ৰ সঠিক সিদ্ধান্তই আমাৰ জীৱনটো সলনি কৰি দিব নোৱাৰে জানো? আমি যদি জীৱনত এটাই মাত্ৰ ভাল সিদ্ধান্ত লওঁ, সেই সিদ্ধান্তটোৰ ওপৰত ভিত্তি কৰি আমাৰ ভৱিষ্যত জীৱনটো সুখময় কৰি গঢ়ি তুলিব নোৱাৰোঁ জানো? এবাৰ ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ সাংবাদিক শেখৰ গুপ্তাই ৰিলায়েন্স গ্ৰুপৰ প্ৰতিষ্ঠাপক ধীৰুভাই আম্বানীক সুধিছিল যে ছাৰ, আপোনাৰ সফলতাৰ ৰহস্য কি? তেতিয়া ধীৰুভাই আম্বানীয়ে কি উত্তৰ দিছিল জানেনে? মাত্ৰ দুটা শব্দ। তেওঁ কৈছিল গুড ডিচিশ্যন। আই টেক গুড ডিচিশ্যন, অৰ্থাৎ মই ভাল সিদ্ধান্ত লওঁ। তেতিয়া সাংবাদিক শেখৰ গুপ্তাই পুনৰ তেওঁক প্ৰশ্ন কৰিছিল, আপুনি ভাল সিদ্ধান্ত কেনেকৈ লয়? তেতিয়া ধীৰুভাই আম্বানীয়ে উত্তৰ দিছিল যে মই ভাল ডিচিশ্যন এক্সপিৰিয়েঞ্চ অৰ্থাৎ অভিজ্ঞতাৰ পৰা লওঁ। তেতিয়া আকৌ শেখৰ গুপ্তাই সুধিছিল, আপুনি অভিজ্ঞতা ক'ৰ পৰা পায়? তেতিয়া ধীৰুভাই আম্বানীয়ে উত্তৰ দিছিল যে ফ্ৰম বেড ডিচিশ্যন, বেয়া সিদ্ধান্তৰ পৰা। এই গোটেই কথাখিনিৰ তাৎপৰ্য এইটোৱেই যে আমি ভাল সিদ্ধান্ত অভিজ্ঞতাৰ পৰা ল'ব লাগিব। আমি ভাল সিদ্ধান্ত ল'বলৈ হ'লে বেয়া অভিজ্ঞতাবিলাক সংগ্ৰহ কৰি তাক চালি জাৰি চাই ভাল সিদ্ধান্ত ল'বলৈ আমি যত্ন কৰা উচিত। এটা মাত্ৰ সিদ্ধান্তই জীৱনত কি কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত দুৰ্যোধনে কৌৰৱৰ সেনাপতি অশ্বত্থামাক পাতিব বিচাৰিছিল, কাৰণ অশ্বত্থামা অমৰ আছিল। অশ্বত্থামাক যদি সেনাপতি পাতি দিয়া যায় তেতিয়াহ'লে পাণ্ডৱৰ পৰাজয় নিশ্চিত আছিল। কৃষ্ণই এই কথাষাৰ গম পাইছিল। কৃষ্ণই জানিছিল যে যদি অশ্বত্থামা কেনেবাকৈ কৌৰৱৰ সেনাপতি হয় তেতিয়াহ'লে পাণ্ডৱৰ নিস্তাৰ নাই। যিদিনাখন অশ্বত্থামাক সেনাপতি পাতিবলৈ যো জা কৰি আছিল, সেইদিনাখন কৃষ্ণ গৈ তাত উপস্থিত হ'ল। কৃষ্ণই অশ্বত্থামাক একাষৰীয়াকৈ মাতি কাণে কাণে এষাৰ কথা ক'লে। কৃষ্ণই অশ্বত্থামাক ক'লে, ধানটোত কণটো পতানত কি? এই কথাষাৰ দুৰ্যোধনে লক্ষ্য কৰি আছিল। দুৰ্যোধনে তেতিয়া অশ্বত্থামাক মাতি সুধিলে যে কৃষ্ণই তোমাক কাণে কাণে কি কথা ক'লে? তেতিয়া অশ্বত্থামাই ক'লে যে কৃষ্ণই মোক কৈছে ধানটোত কণটো পতানত কি? কিন্তু দুৰ্যোধনে এই কথাষাৰ কেতিয়াও বিশ্বাস নকৰিলে, কাৰণ দুৰ্যোধনে ভাবিলে কৃষ্ণ অৰ্জুনৰ সখী আৰু অৰ্জুনৰ সাৰথীও, গতিকেলৈ নিশ্চয় কৌৰৱক হৰুৱাবৰ বাবে অশ্বত্থামাক কিবা কুবুদ্ধি দিছে। সেই বুলি ভাবি অশ্বত্থামাক দুৰ্যোধনে সেনাপতি নাপাতিলে। আৰু তাৰ পৰিণাম কি হ'ল আমি সকলোৱে জানো। যদি সেইদিনাখন দুৰ্যোধনে অশ্বত্থামাক কৌৰৱৰ সেনাপতি পাতিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় কুৰুক্ষেত্ৰৰ যুদ্ধৰ ফলাফলৰ পৰিণাম বেলেগ হ'লহেঁতেন। দুৰ্যোধনৰ মাত্ৰ এটা সিদ্ধান্তৰ বাবেই কুৰুক্ষেত্ৰৰ যুদ্ধৰ পৰিণাম কি হ'ল আমি সকলোৱেই জানো। সেইকাৰণে আমি জীৱনত যি সিদ্ধান্ত লওঁ, যদি আমি তাক সঠিকভাৱে চালি জাৰি নাচাওঁ তেতিয়াহ'লে আমিও জীৱনত যিকোনো মুহূৰ্তত উজুতি খোৱাটোৱেই সম্ভাৱনা বেছি। আমি জানো যে ল'ৰা ছোৱালী জন্ম হোৱাৰ পিছত কথা পাতিবলৈ মাত্ৰ 2 বছৰ দিন সময় লাগে, কিন্তু কি কথা পাতিব লাগে সেয়া শিকিবলৈ গোটেই জীৱনটো নালাগে জানো? সেইকাৰণে আমি যিটো সিদ্ধান্ত লওঁ সেই সিদ্ধান্তটোৰ ওপৰত আমাৰ গোটেই জীৱনটো নিৰ্ভৰ কৰি থাকে। সেইকাৰণে কোৱা হয় অনলি ওৱান ডিচিশ্যন, মাই ডিয়াৰ ফ্ৰেণ্ড, অনলি ওৱান ডিচিশ্যন ৱেডাৰ ইট ইজ ৰাইট অৰ ৰং কেন চেঞ্জ আৱাৰ লাইফ। অৰ্থাৎ মাত্ৰ এটাই সিদ্ধান্ত, হয় মাত্ৰ এটাই সিদ্ধান্তই
আমাৰ সেই সিদ্ধান্তটো লাগিলে ভুলেই হওক বা শুদ্ধই হওক আমাৰ জীৱনটো সলনি কৰি দিব পাৰে। গতিকেলৈ আমি জীৱনত সিদ্ধান্ত লোৱাৰ আগতে তাক সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা উচিত। গতিকেলৈ আপুনিয়েই সিদ্ধান্ত লওক, আপুনি কি সিদ্ধান্ত ল'ব। টেক ডিচিশ্যন, হোৱাট ডিচিশ্যন ইউ টেক। ধন্যবাদ।